নমস্কাৰ ফ্ৰেণ্ডসকল, মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা মাংগলিক দিশ, য'ত আপুনি আপোনাৰ থকা ঘৰটো এটা মাংগলিক কাম কৰি হ'ব পাৰে এজন ধনে ছাকচেছফুল ব্যক্তি, বা আপোনাৰ পৰিয়ালত হৈ উঠিব পাৰে বেমাৰ আজাৰ, অঘটন বা অভাৱ অনাটন মুক্ত এটা শান্তিৰ পৰিয়াল। কিন্তু কেনেকৈ? ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আৰু মই ভাবোঁ এই ভিডিঅ'টো আপোনাৰ খুবেই গ্ৰহণযোগ্য হ'ব। গতিকে মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগে লগে ঘণ্টাৰ বুটামটো দবাই দিয়ক। গতিকে আহক আমি জানি লওঁ এই মাংগলিক কামটোৰ বিষয়ে। ফ্ৰেণ্ডসকল, আপুনি বা আপোনাৰ পৰিয়ালে মিলি বহু কষ্টেৰে জীৱনত এটা ঘৰ বনাইছে, আৰু সেই ঘৰটোত আপুনি নামকৰণ কৰিছেনে? কিন্তু কিয়? ফ্ৰেণ্ডসকল চাওক, যেনেকৈ এখন দোকানত এটি নামেৰে নামকৰণ কৰি সেই নামটো দোকানৰ আগত লিখি থৈ দিয়ে, তেনেহ'লে সেই নামৰ দোকানখনৰ প্ৰত্যেকজন দোকানীৰ পৰিয়ালৰ লক্ষ্মী আদৰাৰ দিশ নহয় জানো? ঠিক তেনেকৈ আপোনাৰ থকা ঘৰটো এটা নামকৰণ কৰি সেই নামেৰে ঘৰটোত লগাওক এখন নেম প্লেট। আপুনি নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত দেখা পাইছে এই নেম প্লেট লগোৱা ঘৰ। গতিকে সেই নেম প্লেট লগোৱা ঘৰ যদি আপুনি দেখা পাইছে, আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে। আৰু সেই ঘৰখনৰ সৌন্দৰ্য কেনেকুৱা হ'ব পাৰে বাৰু? কেৱল সৌন্দৰ্যই নহয় ফ্ৰেণ্ডসকল, আপুনি এজন জ্যোতিষীৰ ওচৰলৈ গৈ ঘৰ নামকৰণৰ বিষয়ে সুধিলে নিশ্চয় ভালদৰে তথ্য দিব। এই নামকৰণ অৰ্থাৎ যিটো নামেৰে ৰখা যায়, যেনে পিতৃভৱন, মাতৃভৱন, জ্যোতি নিবাস বা তেনেকুৱা যিটো নাম ৰখা যায়, সেই নামটো ঘৰৰ ঠিক সন্মুখৰ ফালে ওপৰত নেম প্লেট ৰূপে লগাই থোৱা আমি দেখা পাওঁ। কিন্তু আপুনি জানিব নিবিচাৰে নেকি? আপুনি এই মাংগলিক কামটো কৰিব নিবিচাৰে নেকি? যদিহে আপুনি সেই কামটো কৰি সঁচাই আপোনাৰ পৰিয়ালত সুখ শান্তি ধন জন বা সঁচাকৈ যদি আপুনি সেই কামটো কৰি ভাল ফল পায়, আমিতো এইখিনিও কৰোঁ। ঘৰ সজাৰ পিছত সেই ঘৰটো থাকিব লোৱাৰ আগতে পূজা অৰ্চনা কৰিহে আমি ঘৰটোত প্ৰৱেশ কৰোঁ। ঠিক তেনেকৈ সেই সময়তে এই সাধাৰণ কামখিনি তেতিয়াই কৰি ল'লে আমাৰ অসুবিধা ক'ত আছে? মাত্ৰ এটা কথা লক্ষ্য ৰাখিব, জ্যোতিষীয়ে যিটো ক'ব বা যেনেধৰণে ক'ব তেনেধৰণে আপুনি সেই কামটো কৰি যাব। ধৰক ঘৰৰ কোনজন ব্যক্তিৰ নামত ৰাখিলে ভাল হ'ব, বা ঘৰৰ কোনটো দিশত ৰাখিলে ভাল হ'ব, বা ঘৰৰ ওপৰত লগাই থোৱা নেম প্লেটখন কি ৰঙৰ হ'লে ভাল হ'ব, ইত্যাদি ইত্যাদি। এইখিনি কথা চালি জাৰি চাই আপুনি এই মাংগলিক কামটো কৰিলে দেখিব আপুনি নিশ্চয় ছাকচেছফুল। অৰ্থাৎ মই এইটো ক'বলৈ গৈ আছোঁ, কেতিয়াবা এনেকুৱা হয় ঘৰ সলনি কৰিলে পৰিয়ালৰ মাজত কিছুমান বেমাৰ আজাৰ বা বিভিন্ন ধৰণৰ অঘটন, আৰু কেতিয়াবা এনেকুৱা হয় বহুত অভাৱ অনাটন দেখা যায়। ইয়াৰ মূল কাৰণ এনেকুৱা ধৰণৰ মাংগলিক কামৰ অভাৱৰ কাৰণে নোহোৱা বুলি ক'ব নোৱাৰি। গতিকে ফ্ৰেণ্ডসকল, আপুনি আপোনাৰ পৰিয়ালৰ লগত আলোচনা কৰি এই মাংগলিক কামটো কৰাৰ সিদ্ধান্ত কৰক। আপুনি বহু দিশত এনেকুৱা ধৰণৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰিব, আৰু হয়তো আৰ্থিক ক্ষেত্ৰতো আপুনি বহুত গুণে ওপৰলৈ যাব পাৰিব। গতিকে আজিলৈ ইমানে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰক, আৰু কিবা সুধিব লগা থাকিলে আপুনি কমেণ্ট কৰক, আৰু মোৰ এই চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।